हेलो गाइस মই বৰ্তমান আছো বেংগালুৰুত मालूम है तेरे बाप को मत सिखा चल আৰু মোৰ ঘৰ হৈছে হুজাই ডিস্ট্ৰিক্ট লংকা কাকি अच्छा তো জমেটত মই বেংগালুৰুত 10 ঘণ্টা কাম কৰোঁ 10 ঘণ্টা কাম কৰি পেলাই মই কিমান টকা কামত তোমালোকক কৈ আছো 10 ঘণ্টা কাম কৰি মই 1400 পৰা 1500 বা 1600 মিনিমাম 1500 1400 টকা মোৰ থাকে तो क्या नाचो मैं 10 ঘণ্টাত মই কাম কৰোঁ 12টা বজাৰ পৰা ৰাতি 10টা বজালৈকে ঠিক আছে মন গলে যাওঁ মন নগলে শুই থাকোঁ তো আমাৰ অসমত যিকেইটা ল'ৰাই কৰি আছে সিহঁতৰ কিমান আৰ্নিং হয় নাজানো কিন্তু বেংগলোৰত মোৰ আৰামত 10 ঘণ্টা কাম কৰিলে 1400 পৰা 1500 টকা থাকে তেল কাটি কৰি খোৱা বোৱা কাটি কৰি আৰামত 1000 টকা 900 টকা 1100 টকা বাছে কিন্তু আপোনালোকে জানেনে এই 1000-1500 টকাৰ মাজত কিমান ৰিস্ক কিমান কষ্ট ৰদে বৰষুণে ভিজি তিতি প্ৰত্যেকটো অৰ্ডাৰ আমি কাস্টমাৰ লোকেশনত ডেলিভাৰী কৰিব লাগে কিমান কষ্ট কৰা আপোনালোকে জানেনে ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ পিক কৰা তাৰ পিছতে মাকা ভছৰা যা ৰে এলুলি কেলা আলু আহিছে পিয়াজ আহিছে চিউৰি বাকৰি কেলা মায়ে কেটা লগাই লৈ কেলা চিউৰি ফুৰি পৰিচান কৰি দিয়ে আলু আৰু বিলাহীটো আলু আৰু পিঁয়াজ এনেকুৱা নিচিনা আলু আৰু পিঁয়াজটো ইয়াত ইলুলি বিলুলি বুলি কয় কেলা ইলুলি বিলুলি দিমাগ বেয়া হৈ যায় দেখিছে আৰে ভাই সাহেব যা না यार পৰিচান यार তো সেইটোৱে মই জমেটত 1400 পৰা 1500 টকা আৰ্নিং কৰোঁ মই স্ক্ৰীনত লগাই দিছোঁ চাওক যোৱাকালি আছিলে শনিবাৰ এই বস্তুত কেইটা না যোৱাকালি শনিবাৰ আছিলে যোৱাকালি শনিবাৰ মই 1464 rupees ইনকাম কৰিছোঁ মাৰিছোঁ মই 18টা অৰ্ডাৰ পাইছোঁ 425 rupees ইনচেন্টিভ আদাৰ আৰ্নিং হৈছে 25 rupees টোটেল মোৰ ইনকাম হৈছে 1464 rupees বেংগলোৰত কাম কৰি পেলাই মই জমেটৰ পৰা আসানিছে 1400 পৰা 1500 টকা ইনকাম কৰি লৈছোঁ আপোনালোকে দেখিবলৈ পাইছে মই স্ক্ৰীনত স্ক্ৰীনশ্বট লগাই দিছোঁ মন্থলি আপোনালোকে চালে 40 পৰা 50000 টকা আৰামত ইনকাম কৰিব পাৰে বহুত কষ্ট লাগিব কিন্তু মই বহুত কষ্ট নকৰোঁ 10 ঘণ্টা কাম কৰোঁ আৰু তাকো ৰেগুলাৰ মই কাম নকৰোঁ মোৰ অন্য কামো আছে মই এইটো পাৰ্ট টাইম হিচাপেহে লৈছোঁ মই ৰাতিপুৱা 5টা বজাৰ পৰা দিনৰ 10টা বজালৈকে বেলেগ এটা কাম কৰোঁ তাৰপিছতে 10টা পৰা 11টা 12টা বজাৰ ভিতৰত মই খাই বৈ ৰেডি হৈ পেলাই 12টা পৰা মই আকৌ জমেট'লৈ যাওঁ কেতিয়াবা বৰষুণ গ'লে যাওঁ নহ'লে বেছি ৰ'দ দিলেও নাযাওঁ মোৰ মন মৰ্জিমতে কাম কৰোঁ নহ'লে মই শুই থাকোঁ সেইটোৱে নিজৰ মৰ্জিমতে কাম কৰোঁ বহুত বেছি ইনকাম কৰোঁ ভাল ইনকাম কৰোঁ ভাই হাই জমেট' কিন্তু ইয়াত বহুত ৰিস্ক আছে জানে আজিকালি বেংগলোৰৰ ট্ৰেফিক কিমান জানে বহুত হাই ট্ৰেফিক বেংগলোৰত যেনেকুৱা ট্ৰেফিক এইবাৰ কেলা জাহাজ আহি গ'ল এই এয়াৰপৰ্টৰ ওচৰত থকা মানে এইটো প্ৰব্লেম গম পাইছেনে বহুত জাহাজ আহে ইমান চাউণ্ড দি আহে নহয় কষ্ট বহুত আছে মোৰ বেলেগ কামো আছে মই আপোনালোকক সঁচা কথা কৈছোঁ জানে মই জমেট' আৰু মোৰ বেলেগ যিটো কাম আছে সেই কামটো মিলাই পেলাই মই মন্থলি কমচে কম মই 50,000-60,000 টকাটো উলিয়াই দিওঁ আৰামছে সেইটো ৰুমত অকলে আছোঁ দেখিছে এই ৰুমটো ভাড়া কিমান জানে 7,000 টকা ভাড়া আচ্ছা বাকী ভিডিঅ'টো কেনে পালে জনাব দেই ৰাখিছোঁ বাই লগ পাম এটা নেক্সট ভিডিঅ'